खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 23 फेब्रुवारि 2023 बाराय जायो बिस्थिबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। बारहुंखा बारदों रौना रौनि फैदों आसामनि गुबुन गुबुन जिल्लाफोराव मैया मोनाबिलिनि समाव गिथाव बाथाव अखा आरो बारहुंखा बारदोंमोन। बे गिथाव बाथाव रौना रौनि आरो बारहुंखाजों सोरनिबा बिफां लाइफां बायदों आरो न'फोराबो गय बिफांजों होसिनजानानै सिलिंखार आरो थेर बेथेर जादों। IPS अफिसार मनज स्वरगियारि बिथाङा जुलि जाबाय। बिथांनि गोथार जुलिया मैया बाक्सा डिस्ट्रिक्टनि सिङाव थानाय बरमा ओनसोलाव गाजा गोमजायै जालांबाय। बिथांनि जुलिनि माखासे नुथायखौ नायबानो जाबाय। कच राजबंसि हारिनि गेजेराव गोदानै जोनोम मोननाय उदखारि आफादनि सन्देह खालामजानाय सा 10 सुबुंखौ एरेस्ट खालामदों। क'क्राझार डिस्ट्रिक्टनि सिङाव थानाय गसाइगाव ओनसोलाव आसाम पुलिस आरो रौनिया हानजाया गोख्रों सिग्रोमनानै GCL उदखारि आफादनि गासै सा 10 केडारखौ एरेस्ट खालामदों। हमजानायफोरनि मुङा जाबाय सन्जीब रय, गौतम राय, उत्तम रय, मनज रय, अभिजित आरो दीपेश रय। दा बिसोरखौ एरेस्ट खालामनानै सोंनाय फिन्नाय खालामगासिनो दङ। गुवाहाटी नोगोरमायाव थांनाय साननैसोनिफ्राय एयार पलिउसनआ अदेबानि आबहावाया गाज्रि जानायनि जाहोनाव 5 दाननिफ्राय लानानै 6 दानसिमनि गेजेरनि गथ' गोरलैफोरा हां लानो हायैनि जाहोनाव इनफेक्सन जादों आरो गथ'फोरा गाज्रि बारनि थाखाय भाइरेल इलनेस जादों। लोगोसे थांनाय 24 घन्टायाव गुवाहाटी मेडिकेल कलेज एन्ड हस्पिटालाव 36 गथ'फोरखौ देहा फाहामथायनि थाखाय एडमिट खालामनाय जादों। बे जाबाय GMCHनि रिपर्ट, अदेबानि गुबुन प्राइभेट हस्पिटालनि रिपर्ट नङा। राभा हारिनि मोनसे गोख्रों थांखि। राभा फरायसा आफादा BJP हानजाखौ राभा हासङाव हाबनायखौ बन्द खालामगोन। मानोना BJP हानजाया राभा हारिखौ भटनि थाखायसो बाहायगासिनो दङ। जोंखौ जेब्लाबो नेवसिगासिनो दं होननानै रोखा बुंथिदों। राभा हारिनिफ्राय मा बुंखो बेखौ खोनासंदो। राभाटिवा मिसिङৰ 6 অনুচ্ছেদ বিষয়টো মানে পৰ্যালোচনা কৰি ইয়াক সমাধান কৰা হ'ব। এইবিলাক ফটোকাৰ ফেট, এইবিলাক ইস্তাহাৰে হৈ থাকিল। বৰঞ্চ আপোনালোকে আচৰিত পাব যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনত যিহেতু ফাণ্ড অসম চৰকাৰৰ পৰা আহে, আজিৰ তাৰিখত ৰাভা হাছং অট'নমাছ কাউন্সিলতো তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ ফাণ্ডিঙৰ ব্যৱস্থা কৰা নাই, যাৰ কাৰণে ৰাভা হাছং এলেকাত বসবাস কৰা ৰাভাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীসমূহৰ মাজত সন্দেহ, ক্ষোভ, উত্তেজনা এইবিলাক বিৰাজ কৰিছে। আমি দাবী জনাম যে ৰাভা হাছং অট'নমাছ কাউন্সিলতো মানে জনসংখ্যাৰ ভিত্তিত তেওঁলোকে ফাণ্ডিং দিয়াৰ ব্যৱস্থা কৰক আৰু সেই ৰাভা হাছং অঞ্চলত বসবাস কৰা ৰাভাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মৌলিক যিবিলাক অভাৱ আছে এইবিলাক সমাধান কৰাৰ কাৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা কৰক আমি দাবী জনাইছোঁ। যাৰ কাৰণে আজিৰ তাৰিখত মৌলিক বুলি ক'লে আপোনালোকে জানিব স্বাস্থ্য, শিক্ষা, অৰ্থনৈতিক এইবিলাক দিশত ৰাভা হাছং অট'নমাছ কাউন্সিলে ৰাইজৰ উপকৃত হ'ব পৰাকৈ কাম কৰাৰ সুবিধা অসম চৰকাৰখনে দিয়া নাই। এইটো বুজায় যে ৰাভাসকলক তেওঁলোকে খিলঞ্জীয়া জনজাতি হিচাপে ট্ৰিটমেণ্ট কৰা নাই, কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আমাক ভাগ কৰি আমাক সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ অভাৱ আছে। নিশ্চয়, ডেফিনেটলি। আজি কাৰণ চৰকাৰখন হোৱা বহু বছৰ হৈ গ'ল, ইমান আৰম্ভণিতে দিয়া প্ৰতিশ্ৰুতি এতিয়ালৈকে যদি বাস্তৱত ৰূপায়িত নকৰে নিশ্চয় সদিচ্ছাৰ অভাৱ। কাৰণ এটা কেবিনেট তেওঁলোকৰ মাহে মাহে হৈ আমি ৱেলকাম কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ 6 শিডিউল থকাৰ পিছতো মানে উন্নয়ন পৰিষদ দিছে, অট'নমাছ কাউন্সিল দিছে। তো ৰাভাসকলক অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলক অট'নমাছ কাউন্সিল উন্নয়ন পৰিষদ দিব নোৱাৰাটো কি বুজায়? আমাক বৈষম্যমূলক দৃষ্টিৰে চাইছে যে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন অঞ্চলক বিদেশীৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবৰ কাৰণে বিভিন্ন আইন তেওঁলোকে আনিছে। কিন্তু ৰাভা হাছং এলেকাটো যেহেতু এটা বিদেশী প্ৰব্ৰজনৰ এটা কৰিডৰ হিচাপে চিহ্নিত হৈছে, তো আমাক 6 শিডিউল দিয়াৰ ব্যৱস্থা কৰি বিদেশী আগ্ৰাসনৰ পৰা আমাক ৰক্ষা কৰিব লাগে।
তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি বা মাটিৰ অধিকাৰটো তাত থকা খিলঞ্জীয়াৰ হাতত দিব লাগে যদি নিদিয়ে এইটো বুজায় যে তেওঁলোকে আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে नोंथांमोन दासिमनि माखासे खौरांफोरा बेखिनिनोमोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जै बर' हारिनि